हेलो एभ्रिवान मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি বনাব লৈছো চপ ঘৰতে এতিয়া সাবুন বনাম তাৰ কাৰণে মই চপ পেষ্টখিনি ধুনীয়াকৈ টুকুৰা টুকুৰকৈ ভালকৈ কাটি লৈছো আৰু যি সকলে সাবুন এনেদৰে ঘৰত বনোৱা নাই তেওঁলোকে আজি ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকে এনেদৰে ঘৰতে সাবুন বনাই ব্যৱহাৰ কৰিব পাৰিব আৰু এই চপ পেষ্টখিনি মই এনেকৈ সসপেনটোত ভালকৈ দি লৈছো আৰু এতিয়া মই ইয়াতে আৰু এয়া মই জোখমতে বেসন আৰু লৈছো অলপ চাউল আৰু এইখিনি মই লৈ ললো আৰু মই ইয়াতে দিম 1 চামুচ হালধি আৰু অকমান দিম ইয়াতে নেমু হালধি নেমু আৰু চাউল এই আটাইকেইটাই স্কিনৰ কাৰণে ভাল হয় এই কাৰণে আজি সাবুন বনাওঁতে মই এইকেইটা দি ব্যৱহাৰ কৰিছো আৰু চাউলখিনি অকমান গুটা গুটি হৈ থাকাকে মই মিক্সিত ভালকৈ পিছি লম আৰু এই পেনখনত পানী গৰম কৰিছো আৰু গৰম পানীৰ ওপৰতে এনেকৈ সসটো ৰাখি পেলাই এইখিনি লৰাই থাকিব লাগিব যাতে সব পেষ্টখিনি ভালকৈ গলি যায় আৰু স্কিনত বিভিন্ন ধৰণৰ সমস্যা থাকিলে এনেদৰে আপোনালোকে বনাই সাবুন ঘৰতে ব্যৱহাৰ কৰিব পাৰে আৰু যি সকল ভিউৱাৰ্ছে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এতিয়া মই বেসনখিনি ইয়াতে দি ললো আৰু বেসনখিনি গুটা গুটিখিনি নাইকিয়া কৰিবৰ কাৰণে সঘনাই এনেদৰে লৰাই থাকিম গোটা গোটা ধুনীয়াকৈ ইয়াৰ পৰা ভাঙি গৈছে আৰু মই পিছি ৰখা চাউলখিনি ইয়াতে দি দিছোঁ আৰু চাউল দিলে গাৰ যিখিনি ডেড স্কিন চেলছ থাকে সেই স্কিন চেলছবিলাক ৰিমুভ হৈ যায় আৰু সেইকাৰণে মই চাউলখিনি ইয়াতে দি ল'লোঁ চেনেলত আৰু এটা ভিডিঅ' আছে নিম চাবোন বনোৱা আৰু যিসকলে নিম চাবোন বনাব বিচাৰিছে তেওঁলোকে মোৰ চেনেলটোত গৈ সেইটো ভিডিঅ' চাব পাৰে আৰু মই আজি এটা গ্লাছতে বনাইছোঁ আগৰ কেইবাৰ মই আইচক্ৰীমৰ বাতিত বনাইছিলোঁ আজি মই গিলাছত এনেদৰে বনাই দেখাইছোঁ আৰু যিসকলৰ তাত আইচক্ৰীমৰ বাতি নাথাকে তেওঁলোকে এনেকৈ গ্লাছতো বনাব পাৰে আৰু গিলাছটোত আগতীয়াকৈ অকণ তেল সানি ল'ব আৰু মই এতিয়া এইখিনি উলিয়াই লৈছোঁ আৰু এনেকৈ মই চুৰিখনত দি ধুনীয়াকৈ চাবোনৰ টুকুৰাকেইটা সমান শেপত দি কাটি ল'ম আৰু যিসকলে এনেদৰে বেসন দি সাবুন ঘৰতে বনোৱা নাই তেওঁলোকে এবাৰ সাবুনটো বনাই চাব পাৰে আৰু সাবুনটো বহিবলৈ খুব ভাল হয় আৰু এইখিনি মই এতিয়া বেসনৰ সাবুন বনাই ৰেডি হৈ গ'ল আৰু মই এইখিনি লগাই দেখাইছোঁ আপোনালোকক মই এনেদৰে অকমান পানী লৈ সাবুনটো হাতত লগাই দেখাইছোঁ দেখিছেনে সাবুনটো কিমান ধুনীয়াকৈ ফেনাব ধৰিছে সঁচাকৈ সাবুনটো বহুত ভাল হয় আপোনালোকে বনাব মন কৰিলে এবাৰ নিশ্চয় বনাই চাব আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ আজিলৈ বাই